Hey everyone, তোমালোকক কৈ দিওঁ যে কালি তোমালোকে নিশ্চয় টাইম এটত দেখুৱাইছিলে এটা ইণ্টাৰভিউ যে ৰণোজ পেগু ডাঙৰীয়াৰ তেওঁ কৈছে এতিয়ালৈকে যিটো চাৰিটা ছাবজেক্টৰ কথাটো ওলাইছে সেইটো বৰ্তমান মোৰ মতেও বৰ্ডে জনোৱা নাই। কালি মই কেইজনমান টিচাৰ মানে আমাৰ আগৰ স্কুলৰ টিচাৰসকলেও ফোন কৰিলোঁ, তেওঁলোকেও কৈছে, আৰু কেইজনমান মানে বেলেগ কেইখনমান স্কুলৰ টিচাৰসকলেও ফোন কৰিছে, তেওঁলোকেও কৈছে এইটো এতিয়ালৈকে চিয়'ৰ নহয়, নিউজ চেনেলতহে দি আছে, কিন্তু বৰ্ডৰ ফালৰ পৰা একো জনোৱা নাই যে চাৰিটা ছাবজেক্টৰে পৰীক্ষা হ'ব। গতিকে তোমালোকে বৰ্তমান মই কালিও কৈছোঁ গোটেইকেইটাই পঢ়ি থকা। এইচএছৰ কথা বেলেগ, কিন্তু এইচএছএলচিখিনি। আৰু এটা কথা কৈ দিওঁ, আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত ৰণোজ পেগু ডাঙৰীয়াৰ আমাৰ হেৰি আছে, বৈঠক আছে, আৰু বৈঠকতে ফিক্স হ'ব যে এক্সাম কি হ'ব, এক্সামৰ বিষয়ে সম্পূৰ্ণ। আৰু কালি ইণ্টাৰভিউত ৰণোজ মানে যেতিয়া শিক্ষামন্ত্ৰী ডাঙৰীয়াক সুধিছে যে কেইটা ছাবজেক্টৰ পৰীক্ষা হ'ব, কিবা ইংগিত তেওঁ একো কোৱা নাই, কৈছে কেইদিনমান ৱেইট কৰক, পৰীক্ষা কিমান মাৰ্কৰ হ'ব সেইটো একো কোৱা নাই, ইংগিতহে দি থৈছোঁ আমি, সেইটোৱে কৈছে। আৰু তেওঁ কালি কি কৈছে, যিটো জুলাই মাহত পৰীক্ষা হোৱা কথা আছিলে, তেওঁ কৈছে যে আমি সেইটো বৰ্তমান এটা ইংগিত দি থৈছোঁ, গতিকে আমাক ইংগিত নালাগে, আমি এটাই কৈছোঁ আমাক ফাইনেল ডিচিশ্যন লাগে যিমান পাৰি সোনকালে। আৰু তেওঁক যেতিয়া সোধা হ'ল যে বাকীকেইখন ষ্টেটে কেঞ্চেল কৰিলে অসমত কিয় কেঞ্চেল কৰিব পৰা নাই, তেতিয়া তেওঁ কৈছে বাকীকেইখন ষ্টেটে কি কাৰণে কেঞ্চেল কৰিছে আমি নাজানো বোলে, কিন্তু অসমত আমি পৰীক্ষা পাতিমেই। আৰু এটা তোমালোকক কুৱেশ্যন আহি আছে, বহুতে কৈছে এইবাৰ বোলে দুৰ্যোগ প্ৰশমন বিভাগে তেওঁলোকে এক্সাম পাতিব। নহয়, কালি শিক্ষামন্ত্ৰী ডাঙৰীয়াই কৈছে তেওঁলোকে আমাক মানে হেৰিবোৰহে দিব, কি হিচাপত আমি ষ্টুডেণ্টখিনিক বহোৱা হ'ব বা যিকোনো তেওঁলোকে গোটেই ব্যৱস্থাটো তেওঁলোকে মানে কণ্ট্ৰল কৰিব, কিন্তু এক্সামটোতো পাতিব ছেবাৰ ফালৰ পৰাই। বহুতে কৈ আছে যে এইবাৰ ছেবা আৰু শিক্ষা বিভাগে পৰীক্ষা নাপাতে, দুৰ্যোগ প্ৰশমন বিভাগে পৰীক্ষা পাতিব, সেইটো নহয়। তেওঁ কৈছে তেওঁলোকৰ পৰা আমি নীতি নিৰ্দেশনা ল'ম কেনেকৈ আমি কি কৰিব লাগিব, কাৰণ ক'ভিডৰ পৰিস্থিতি এতিয়া বাঢ়ি গৈ আছে। আকৌ শুনামতে ৰাজ্যত কিমান 3000 কিমানজন ক'ভিড আকৌ নতুনকৈ আক্ৰান্ত হৈছে। গতিকে নাজানো, আৰু তোমালোকক এটাই কওঁ, বহুতে এতিয়া ভাবিলা যে চাৰিটা ছাবজেক্টে সেইকেইটাই পঢ়ি থাকিম। মই কালিও তোমালোকক কৈছোঁ আপডেটখিনি জানি থবা, কিন্তু নিজৰ পৰাপক্ষত গোটেইখিনি পঢ়ি থকা যেতিয়ালৈকে SOP ফাইনেল SOP নাহে, সেইটোৱে ক'লোঁ। আৰু এটা কথা কৈ দিওঁ, কালি মই কৈছোঁ NSUI ফালৰ পৰা তেওঁলোকে শিক্ষামন্ত্ৰী ডাঙৰীয়া আৰু মানে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে যে এক্সামবোৰ কেলৈ কেঞ্চেল কৰিব নোৱাৰে, যদি জোৰ পুৰি হাত পোৱালে ৰৈ থকাতকৈ এতিয়াই কেঞ্চেল কৰক। তেওঁলোকে কৈছে যে কিবা পৰিস্থিতি বেয়া হ'লে কেঞ্চেল কৰাৰ ব্যৱস্থা আছে, স্কুলৰ ফালৰ পৰা ৰিভলিউচনৰ ব্যৱস্থা কৰা হ'ব, গতিকে যদি সেইটো কৰিব পাৰে এতিয়াই কৰি দিয়ক, নহ'লে আমি মানে তেওঁলোকৰ মতে কৈছে আমি গণতান্ত্ৰিকভাৱে আমি প্ৰতিবাদ সাব্যস্ত কৰিম। গতিকে সেইটো তোমালোকক জানি থোৱা। আৰু এটা কথা কওঁ, তোমালোকে যি নিউজে আহে যে 3টা হ'ব, যেতিয়ালৈকে ফাইনেল তেওঁলোকে নকয় তেতিয়ালৈকে চিয়'ৰ একদম বোলে এইটোৱে ফাইনেল, তেতিয়ালৈকে তোমালোকে সেইকেইটাতে বিশ্বাস কৰি নল'বা। মাজতে কি কৈছিলে শিক্ষামন্ত্ৰী ডাঙৰীয়াই কৈছিলে আমি হয়তো 3টা ছাবজেক্টৰ পৰীক্ষা পাতিম, চবেই 3টা পৰীক্ষা পঢ়িবলৈ ল'লে, 4টা ছাবজেক্ট হ'ব, 4টা ছাবজেক্ট পঢ়িবলৈ ল'লে। গতিকে সেইটো নহয়, তোমালোকে বৰ্তমান 5টাটো পঢ়িয়ে থাকা অন্ততঃ, যাতে পিছত গৈ যদি কৈ দিয়ে আমুকটো ছাবজেক্ট কম্পালচৰি হৈ যাব, যাতে প্ৰব্লেম নহয়। বিশেষকৈ MIL ছাবজেক্টটো পঢ়ি থাকা, সেইটোৱে ক'লোঁ। আৰু কেঞ্চেল হোৱাৰ চান্স কৈছোঁ নহয়, কেঞ্চেল হোৱাৰ চান্সো আছে, নাই নহয়, বেলেগে কেঞ্চেল হোৱাৰ লগত লাগি আছে, কি হয় এতিয়া দেখা যাব। গতিকে তোমালোকে তেতিয়ালৈ আজিলৈ ইমানেই, যোনে যি বিচৰা কেঞ্চেল হোৱাটো বা দেৰিকৈ হ'লেও পাতক, অনলাইন পাতক বা সোনকালে ডিচিশ্যন লাগে কমেণ্ট কৰি জনাবা। গতিকে আজিলৈ ইমানেই, ভিডিঅ'টো ইয়াতে এণ্ড কৰিছোঁ ভিডিঅ'টো। আৰু এটা কথা কৈ দিওঁ, মই কি বিচাৰোঁ, মই কেঞ্চেল হোৱাটো বিচাৰোঁ, আমি যিমান পাৰোঁ টুইট কৰি আছোঁ, কিন্তু মই এতিয়া তোমালোকক নকওঁ, তোমালোকক যিহেতু বৰ্ডৰ ফালৰ পৰা কৈছে পৰীক্ষা পাতিমেই, গতিকে তোমালোকে পঢ়াত লাগি যোৱা, আজৰি পালে টুইট কৰিবা। বাকী আৰু আকৌ কৈছোঁ NSY আৰু তেওঁলোকলৈও মোৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ, তেওঁলোকে অন্ততঃ ষ্টুডেণ্টখিনি প্ৰব্লেমটো বুজি পাইছে, বাকীবোৰে ভবাই নাই। বৰ্ডে কৈছে ৰৈ থাকক, ধৈৰ্য ধৰক। আৰে এইটো পৰিস্থিতিত ষ্টুডেণ্টে কেনেকৈ ধৈৰ্য ধৰি থাকিব, সেইটোওতো চাব লাগে। গতিকে আজিলৈ ইমানেই, আজিৰ দিনটোত কিবা নতুন আপডেট পালে তোমালোকক জনাম, ফ্ৰী টাইম পালে ভিডিঅ'টো চাবা।